নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এয়া বৰ্তমান আমি আহি পাইছোঁহি এতিয়া দক্ষিণপাট সত্ৰ। আৰু এয়া আমি দক্ষিণপাট সত্ৰৰ ভিতৰত আছোঁ। মাহঁত সকলোখিনি ইয়াৰ আগত গৈ আছে আৰু এয়া মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া হয় এয়া দেখিবলৈ। ইয়াৰ পিছফালে এইটো পুখুৰী আছে আৰু এয়া বৰ্তমান এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ আৰু আপোনালোকক মই ভিডিঅ'ত দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো চাই থাকিব। ইয়াতে এভাগ এভাগ মন্দিৰৰ দৰে বনোৱা আছে। এয়া মই আপোনালোকক পিছত দেখুৱাম। প্ৰথমতে আমি সত্ৰৰ ভিতৰৰ পৰা আহি লওঁ আৰু লগতে এইফালে ইয়াতো এয়া ভগৱানৰ ইয়াতে প্ৰতিষ্ঠা কৰি ৰাখিছে। আৰু এয়াই হৈছে দক্ষিণপাট সত্ৰ। এয়া চাওক, ইমান ধুনীয়াকৈ ইয়াতে বনাই ৰাখিছে। এয়া ভগৱানৰ কিছুমান চিত্ৰ লগাই ৰাখিছে। ইমান ধুনীয়াকৈ ইয়াতে এইখিনি বনাইছে, আপোনালোকে নিজে দেখিলেই গম পাব। সঁচাকৈ বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া হৈছে দক্ষিণপাট সত্ৰ। এইফালেদি সত্ৰৰ ভিতৰলৈ সোমাই যাব পাৰি। যিহেতু এইফালে দুৱাৰ বন্ধ আছে, গতিকে আমি ছাইডেদি আহিছোঁ, এইফালেদি আহিছোঁ। এয়া চাওক, ইমান ধুনীয়া লাগিছে দেখিবলৈ দক্ষিণপাট সত্ৰৰ। সঁচাকৈ চাৰিওফালে পৰিৱেশটো বহুতেই ধুনীয়া হয়। এইফালেদি আমি এতিয়া সত্ৰৰ ভিতৰলৈ যাম। এয়া চাওক সত্ৰৰ ভিতৰ ভাগ। এয়া চাওক কিমান ডাঙৰ দেখিবলৈ দক্ষিণপাট সত্ৰ ভাগ। আৰু ভিতৰৰ ফালে ইয়াতে সকলোৱে আহি ইয়াতে চাকি বন্তি জ্বলাব পাৰে। আৰু এইফালে আছে, এইফালেদি ভিতৰলৈ মণিকূটৰ ফালে যাব পাৰি। এয়া চাওক, মই আপোনালোকক দেখুৱাইছোঁ, ইমান ধুনীয়া দেখিবলৈ। আৰু ইয়াতে সকলো ভক্তই আহি সেৱা লয় ভগৱানৰ ওচৰত। আৰু এইফালে এয়া চাওক, এইফালৰ পৰিৱেশটো আৰু বেছি ধুনীয়া দেখিবলৈ। এইফালে এয়া বাটচৰা হয়। আচলতে আগৰ পুৰণা হয়তো দক্ষিণপাট সত্ৰভাগীৰ এয়া বাটচৰা হয়, আমি ইমান ভালকৈ নাজানিম। ইয়াতে এইখিনি চাওক, ইমান ধুনীয়া সোমাই অহাৰ বাটচৰা ভাগ দেখিবলৈ। আৰু এই সকলোখিনি কাঠেৰে বনোৱা, একদম পুৰণি দিনতে বনোৱা। এইখিনি কাঠেৰে বনাইছিলে। সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে ভিতৰলৈ সোমাই আহি। আৰু ইমান ভাল লাগিছে যেন মনটো একদম শান্তি যেন অনুভৱ হৈছে। সঁচাকৈ আপোনালোকে সময় পালেও কেতিয়াবা ইয়ালৈ আহিব, আপোনালোকৰো নিশ্চয় বহুত ভাল লাগিব আহি সত্ৰভাগীলৈ। আৰু এইফালে ইয়াতে এয়া ফুলনি বাগিচাও বনাই ৰাখিছে। এয়া চাওক, ইয়াতে বিভিন্ন ধৰণৰ ফুল লগাই ৰাখিছে। দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া পৰিৱেশটো। ইয়াতে এয়া দক্ষিণপাট সত্ৰভাগীৰ যিসকল পুৰণা সত্ৰাধিকাৰ আছিলে, তেখেতসকলৰ ফটো ইয়াতে লগাই ৰাখিছে। আৰু এইসকল সত্ৰাধিকাৰীয়ে দক্ষিণপাট সত্ৰভাগী প্ৰতিষ্ঠা কৰিছিলে। আৰু ইয়াতে এয়া চাওক, এইফালে একদম লাইনকৈ এইবিলাক ৰুম বনাই থোৱা আছে। হয়তো ইয়াত শিষ্যসকল থাকে বা ভকতসকল থাকে চাগে, আমি ইমান নাজানিম। আৰু এইফালে এয়া চাওক, ইমান ধুনীয়াকৈ এইখিনি বাগিচা ফুলৰ বনাই ৰাখিছে। আৰু এইফালেও এভাগি ডাঙৰ পুখুৰী আছে। আৰু এইভাগ পুখুৰী চাওক, ইয়াতে এইখিনি ধুনীয়াকৈ ইমান ধুনীয়া ফুল ফুলি আছে। এইবিলাক ভেট ফুল, পদুম ফুল ফুলি আছে।
আৰু ইয়াতে মই আপোনালোকক কৈছিলোঁ দেখুৱাম বুলি এয়া চাওক ইয়াতে ভগৱানৰ প্ৰতিষ্ঠা কৰা আছে এয়া বৰ্তমান আমি এতিয়া দক্ষিণপাট সত্ৰৰ পৰা এয়া ওলাই আহিছোঁ ইয়াৰ পৰা আমি আকৌ এতিয়া বেলেগ এভাগ সত্ৰলৈ যাম কিন্তু এতিয়া মই কৈ দিব নোৱাৰিম ক'ত যাম সেইটো ইয়াৰ পৰা ওলাই যোৱাৰ পাছতহে আমি গম পাম গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু নিজৰ সংস্কৃতিৰ লগত জড়িত বস্তুখিনি দেখুৱাবলৈ পাই মোৰ নিজৰে বহুত ভাল লাগিছে আৰু ভৱিষ্যতেও মই এনেধৰণৰ ভিডিঅ' আপোনালোকক দি থাকিম আৰু বাকীখিনি সত্ৰও মই আপোনালোকক দেখুৱাম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মোক আগবাঢ়ি যাবলৈ এটা সুবিধা দিব বুলি আশা ৰাখিছোঁ